নমস্কাৰ বন্ধুসকল, মই ৰাজ আৰু আপোনালোকে চাই আছে বিফৰ জ্ঞান চেনেল। যদি আপুনি আমাৰ চেনেল নতুন হৈ থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিৰ ভিডিঅ'টোত আমি APSC CCE প্ৰিলিমছ এক্সামিনেশ্যন 2018 এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইতিমধ্যে 15 ডিচেম্বৰৰ পৰা APSC প্ৰিলিমছ এক্সামৰ এডমিট কাৰ্ডখন ইতিমধ্যে ওলাইছে। আপুনি যদি এতিয়ালৈকে এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ডাউনলোড কৰিব পাৰিব। প্ৰথমতে ইয়াতে লিখা আছে যে হাউ টু ডাউনলোড APSC CCE প্ৰিলিমছ 2018 এডমিট কাৰ্ড। ইয়াতে ক্লিক কৰিব দিছে। ইয়াৰ লিংকটো মই আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট অপেন কৰিব পাৰিব। তাৰপিছত আপোনালোকে আপোনাৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো মাৰি তাৰপিছত ছাবমিট বাটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনাৰ এডমিট কাৰ্ডখন পাই যাব। APSC CCE প্ৰিলিমছ এক্সামিনেশ্যন 2018 এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। মই প্ৰথমে ক্ৰোম ব্ৰাউজাৰখন অপেন কৰিলোঁ। ইয়াতে আপোনালোকে সাৰ্চ কৰিব APSC এডমিট কাৰ্ড 2018। তাৰপিছতে ফাৰ্ষ্টত যোনটো লিংক দেখা পাই আছে তাতে ক্লিক কৰিব। তাৰপিছতে APSCৰ এখন অফিচিয়েল পেজ খুলিব। ইয়াৰ পিছত আপোনালোকে প্ৰথমত যোনটো লিখা আছে ডাউনলোড এডমিশ্যন চাৰ্টিফিকেট CCE প্ৰিলিমছ 2018 ইয়াতে ক্লিক কৰিব। তাৰপিছতে আসাম পাব্লিক সাৰ্ভিস কমিশ্যন অৰ্থাৎ APSCৰ এখন অফিচিয়েল পেজ খুলিব। ইয়াতে আপোনালোকে চাই আছে যে আপোনালোকৰ ইয়াতে ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। তাৰপিছত অট'মেটিক আপোনালোকৰ এডমিট কাৰ্ডখন ওলাই যাব। ইয়াতে আপোনালোকে আপোনাৰ ৰোল নম্বৰটো মাৰিব। তাৰপিছতে ইয়াতে ডেট অফ বাৰ্থটো লিখিব। ডেট অফ বাৰ্থটো লিখাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব আৰু আপোনালোকে আপোনাৰ APSC 2018 প্ৰিলিমছ এক্সামৰ এডমিটখন পাই যাব। এডমিট কাৰ্ডখন প্ৰিণ্ট কৰাৰ পিছতে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি ল'ব। তাৰপিছতে এক্সামৰ টাইমত এই এডমিট কাৰ্ডটো আৰু এক কপি ফটো লৈ যাব লাগিব আপোনালোকৰ। পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।